क'क्राझार जिल्ला बेंगिरिनि गोख्रों राहा क'क्राझारनि हल्थुगाव हाग्रा खोन्दोनि डिएफअ मावख'आव जिल्ला खुंथाया ताला मारियो। मैया बेलासियाव जिल्ला बेंगिरि बरनालि देखाया मावख'नि डिएफअनि खथायाव ताला मारिनानै होयो। हल्थुगाव हाग्रा खोन्दोनि डिएफअआ जाबाय सुहास कुदुम। हादरसा सोरखारनि जाख्ल'नाय आरो इनाय हेंथायै गोख्रों राहा लानायनि बिथोन होनायाव जिल्ला खुंथाया हरखाबै बेबादि डिएफअनि हेंथायै राहा लादों होनना मिथिनो हानाय जादों। नाथाय दासिमबो डिएफअनि हेंथायै मा जाहोननि थाखाय जिल्ला बेंगिरिया बेबादि राहा लाखो बेखौ मिथिनो हानाय जायाखै। नाथाय डिएफअ बिथांनि हेंथायै गोबां अजद सिखारबोदोंमोन। যোৱাকালি আমাৰ ডিচি বাইদেউ আহিছিলে। ডিচি বাইদেউ আহি ছাৰৰ ৰুমতে বহুত সময় আলোচনা কৰিছিল। কৰাৰ পিছত ডিচি বাইদেউ গুচি গ'ল। গুচি যোৱাৰ পিছত আপোনাৰ এডিচি আৰু তেওঁৰ ষ্টাফ দুজনমান অফিচতে থাকি গ'ল। তেওঁলোকে কৈছে ডিচি বাইদেউ আকৌ আহিব। এদিনত ডিচি বাইদেউ যোৱাৰ পিছত ডিএফঅ ছাৰৰ তেওঁৰ কামখিনি কৰি ডিএফঅ ছাৰ আবেলিমানত গুচি গ'ল। গুচি যোৱাৰ ছাৰ আৰু অহা নাই। ডিচি বাইদেউ সন্ধিয়া সময়ত আহিছে। আহি তেওঁ আমাৰ অফিচ ষ্টাফৰ প্ৰত্যেকৰ পৰা ষ্টেটমেণ্ট লৈছে। ষ্টেটমেণ্ট লৈ এনে সুধিছিল যে ডিএফঅ ছাৰ ৰেগুলাৰ অফিচ কৰেনে নাই বা তেওঁ কেইটাত আহে কেইটাত যায়। আমি সকলোৱে কৈছোঁ ছাৰে যিটো কৰে ছাৰে একচুৱেলি সময়মতে আহে অফিচত। আহি তেওঁ সন্ধিয়ালৈকে অফিচত বহি থাকে। যিখিনি কাম সদায় কৰে পাব্লিককো দেখা কৰে। এইখিনি কথা কৈছোঁ আমি যিখিনি আমি জানো। তাত বাহিৰে আৰু ভিতৰৰ কি ঘটনা সেইবিলাক আমি গম নাপাওঁ। সন্ধিয়া ডিচি বাইদেউ অহাৰ পিছত এইখিনি আমাৰ ষ্টেটমেণ্ট নিয়াৰ পিছত তেওঁ বাইদেৱে এডিচি আছিল, আমাৰ এচিএফ চাহাব আছিল। তেওঁৰ লগত কি আলোচনা কৰিলে নাজানো। কৰাৰ পিছত এচিএফ ক'লে যে ৰুমটো চিল কৰিব। এচিএফ ছাৰে নতুন তলা আনিব দিলে। অনাৰ পিছত ৰুমটো চিল কৰিছে। এইটো সন্ধিয়া কৰিছে। এইটো সন্ধিয়া তেতিয়াৰ পৰা এইখিনি বাদ বাকী ভিতৰৰ কি কথা আমি এইবিলাক একো নাজানো। এতিয়া ধৰক আজিতো এনেকৈ আছোঁ আৰু এতিয়া আমাৰ অফিচিয়েলি একো অৰ্ডাৰো অহা নাই বা কি আমি একো গম নাপাওঁ। এতিয়া আমি আমাৰ কৰ্তব্যখিনি কৰি क'क्राझारनिफ्राय गपाल प्रसाद, समनि रादाब।